কলা আছে তাৰো অলপ অলপ শিক্ষা হোৱা দৰকাৰ বুলি মই ভাবো কাৰণ কলাই মানুহক অকল মানসিকভাৱে নহয় ফিজিকেলিয়ে নহয় সকলো দিশৰ পৰাই মানুহ এজনক গঢ়ি তোলে ভাল সমাজ এখনক গঢ়ি তোলে গতিকে মই বৰ বিশেষ কথা নকওঁ সকলো ছাত্ৰ ছাত্ৰীক মই এয়া অনুৰোধ কৰিম যে ভালদৰে আপোনালোক সকলোৱে শিক্ষা গ্ৰহণ কৰক কিমান গুৰুত্ব আছে আমাৰ সকলোৰে জীৱনত গতিকে আৰু এটা কথা কম যে ইয়ালৈ অহাৰ পাছতে মই দেখিছিলোঁ কেইবাজনো ছাত্ৰ ছাত্ৰীয়ে নিজৰ পৰিচয় সকলোকে দিছিল আৰু তাৰে ভিতৰত যিসকল শিক্ষাৰ্থী আছিল তাৰে বেছিভাগ ছাত্ৰী আছিল সেয়া দেখি খুব ভাল লাগে যে আমাৰ শিক্ষাৰ দিশত ছাত্ৰীসকল আগুৱাই গৈ আছে আৰু যিদৰে আফৰিন বাইদেউ আৰু গোস্বামী ছাৰ সকলোৱে ক'লে যে শিক্ষাৰ ক্ষেত্ৰত নাৰীসকল আগুৱাই যোৱাটো অতিকৈ প্ৰয়োজনীয় কাৰণ আমি দেখা পাওঁ যে যিসমূহ ভিতৰুৱা অঞ্চল বা চৰ চাকৰি এলেকা থাকে তাৰে ল'ৰা ছোৱালীবোৰক শিক্ষাৰ দিশত ইমান আগুৱাই যোৱা আমি দেখা নাপাওঁ আৰু এই কাৰণটো খুবেই গুৰুত্বপূৰ্ণ কাৰণ কি হয় ছোৱালী এজনী যেতিয়া ডাঙৰ হ'বলৈ ধৰে বা পুষ্পিতা হয় তেতিয়াই তাইৰ বয়স থাকে এৰাউণ্ড 12-13 বছৰ 14 বছৰ বয়স আৰু সেই 14-15 বছৰ বয়সতেই তাইক সেই সন্মানী বয়সতে বিয়া দি দিয়া হয় যাক আমি বাল্য বিবাহ বুলি কওঁ চাইল্ড মেৰেজ বুলি কওঁ যদিও এই প্ৰথা আমি বৰ্তমান ভাবোঁ যে নাই কিন্তু বহু দিশতে আছে বহু জেগাত আছে মই নিজে দেখা পাইছোঁ মই বৰ্তমান ইউনিচেফৰ লগত কাম কৰি আছোঁ ইউথ এডভোকেট হিচাপে নৰ্থ ইষ্ট ৰিজন ইণ্ডিয়াত গতিকে মই তেওঁলোকৰ লগত কাম কৰি ছাৰ্ভেসমূহ চাই মই আচৰিত হৈছোঁ যে বৰ্তমান অসমতো এই প্ৰথা বৰ্তমান বহুত বেছিকৈ চলি আছে গম নোপোৱাকৈ চলি আছে ছোৱালী এজনী 13-14-15 বছৰ বয়সতেই বিবাহ হৈ যায় সেই ছোৱালীজনীৰো এটা সপোন থাকে যে ডাঙৰ হৈ মই এজনী চিকিৎসক হ'ম বা ইঞ্জিনিয়াৰ হ'ম বা টিচাৰ হ'ম বা এজনী ছিংগাৰ হ'ম এক্ট্ৰেছ হ'ম সকলোৰে মই অকল ছোৱালীৰ কথাই নকওঁ ল'ৰা এজনৰো তেনেকুৱা সপোন থাকে কণ ল'ৰা ছোৱালীবিলাকৰ এনেকুৱা বহুত ডাঙৰ ডাঙৰ সপোন থাকে আৰু সেই সপোনটো আমিয়ে মাৰি পেলাওঁ এই সৰু সৰু বয়সত তেওঁলোকক বিয়া দিয়ে গতিকে এই প্ৰথা আমি বন্ধ কৰিব লাগে আৰু ইয়াৰ দায়িত্ব বৰ্তমান আমাৰ নৱপ্ৰজন্মৰ যিসকল শিক্ষাৰ্থীসকল আছে মই আছোঁ ময়ো বৰ্তমান এগৰাকী ছাত্ৰীয়ে আপোনালোক সকলোৰে দৰে গতিকে আমি ছাত্ৰ ছাত্ৰী সকলোৱে আমি এই পদক্ষেপ ল'ব লাগিব আৰু গুৰুত্বপূৰ্ণভাৱে ল'ব লাগিব আমাৰ এই ছ'চাইটিটো সমাজখনক আগুৱাই নিয়াৰ বাবে শিক্ষাৰ বহুত বেছি প্ৰয়োজন আছে আৰু শিক্ষাৰ লগতে এটা হলিষ্টিক ডেভেলপমেণ্ট বুলি কয়